নমস্কাৰ। কবিতাত মুকুতা সৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহৃদ, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা সৰেৰ আজিৰ নিবেদন। এতিয়া কিমান ৰাতি। কবি বিনীতা বৰা। কণ্ঠ ৰঞ্জনা পাঠক। কাৰ বৰষত পাৰ কৰিলি থৈ উৰেটো নিশা, কজলা আকাশৰ তলত বহি মনৰ মাজত আশাম্বিত হৈ অহৰ্নিশে থাক তই ভাবি গুণি। তোৰ তেজ ঘূৰা কলিজাত এতিয়া আঘাতৰ চিন, তোৰ নিভাজ হৃদয়ক নিদিবি কাহানিও আঘাত, ভয়াৱহ হ'ব পাৰে পৰিণাম। কাৰ বৰষত পাৰ কৰিছ তই উজাগৰি নিশা, অমানিশা উজাগৰে নাথাকিবি তই। নিৰ্মল হৃদয়খন দাপোনৰ দৰে ভাঙিব পাৰে, যদি হৃদয়ত কলা দাগ বহে উফন্দি উঠিব তোৰ তেজৰ চেকুৰাবোৰ। সংকোচ নকৰিবি তই, এতিয়া কিমান ৰাতি। তোৰ পবিত্ৰ হৃদয়খন উৎপীড়ন নকৰিবি, বটগছৰ তলত বহি নিৰ্মল বতাহত জিৰণি লবি, তথাপিও উজাগৰি নিশা পাৰ নকৰিবি। হৃদয়ত কলা বগা দাগ বহিব পাৰে, নিদিবি তোৰ তেজ ঘূৰা কলিজাখন স্পৰ্শ কৰিবলৈ আনক এৰি। নিদিবি তোৰ তেজ ঘূৰা কলিজাখন স্পৰ্শ কৰিবলৈ আনক এৰি। এতিয়া কিমান ৰাতি, এতিয়া কিমান ৰাতি। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।